নমস্কাৰ বন্ধুসকল, আপোনালোকে বিভিন্ন ধৰণৰ প্ৰশ্নৰ উত্তৰ বা বিভিন্ন ধৰণৰ সাঁথৰ জানিবৰ বাবে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। বন্ধুসকল, আজি পলম নকৰি ব'লক ভিডিঅ'টোলৈ আগবাঢ়োঁ। এক নম্বৰ প্ৰশ্নটো হৈছে মহাত্মা গান্ধী কিমান চনত অসমলৈ আহিছিল? উত্তৰটো হৈছে মহাত্মা গান্ধী 1921 চনৰ আগষ্ট মাহত প্ৰথমবাৰ অসমলৈ আহিছিল। ২ নম্বৰ প্ৰশ্ন, আহোমৰ শ্ৰেষ্ঠ ৰজাজনৰ নাম কি? উত্তৰটো হৈছে আহোমৰ শ্ৰেষ্ঠ ৰজাজনৰ নাম ৰুদ্ৰসিংহ। ৩ নম্বৰ প্ৰশ্ন, অসমলৈ কোনে মান আনিছিল? উত্তৰটো হ'ল অসমলৈ বদন বৰফুকনে মান আনিছিল। ৪ নম্বৰৰ প্ৰশ্ন, বদন বৰফুকনক কোনে হত্যা কৰিছিল? উত্তৰটো হৈছে ৰূপসিংহ ছুৱেদাৰে। ৫ নম্বৰৰ প্ৰশ্ন, অসমত কোনে চিপাহী বিদ্ৰোহৰ গুৰি ধৰিছিল? উত্তৰটো হ'ল মণিৰাম দেৱানে। ৬ নম্বৰৰ প্ৰশ্ন, শৰাইঘাটৰ ৰণ কিমান খ্ৰীষ্টাব্দত হৈছিল? উত্তৰটো হৈছে ১৬৭১ খ্ৰীষ্টাব্দত। ৭ নম্বৰৰ প্ৰশ্নটো হৈছে চাওলুং চুকাফাই কিমান খ্ৰীষ্টাব্দত অসমত পদাৰ্পণ কৰিছিল? উত্তৰটো হ'ল চাওলুং চুকাফাই অসমত ১২২৮ খ্ৰীষ্টাব্দত পদাৰ্পণ কৰিছিল। ৮ নম্বৰৰ প্ৰশ্ন, আহোম সাম্ৰাজ্যৰ শেষৰজন স্বৰ্গদেউ কোন আছিল? উত্তৰটো হৈছে স্বৰ্গদেউ চন্দ্ৰকান্ত সিংহ আহোম সাম্ৰাজ্যৰ শেষৰজন ৰজা আছিল। ৯ নম্বৰ প্ৰশ্ন, অসমৰ কুমাৰ ৰজা বুলি পৰিচিত ৰজাজন কোন? অসমৰ কুমাৰ ৰজা বুলি পৰিচিত ৰজাজন হৈছে ভাস্কৰ বৰ্মন। ১০ নম্বৰৰ প্ৰশ্ন, হিউৱেন চাং কেতিয়া কামৰূপলৈ আহিছিল? হিউৱেন চাং ৰজা ভাস্কৰ বৰ্মনৰ দিনত কামৰূপলৈ আহিছিল। গতিকে বন্ধুসকল, আমাৰ আজিৰ ভিডিঅ'টো ইমানেই আছিল। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক এটা কৰি থৈ যাবলৈ নাপাহৰিব। আপোনালোকৰ এটা লাইকে মোক ভিডিঅ' বনোৱাত উৎসাহ যোগায়। গতিকে বন্ধুসকল, আজিলৈ আহিছোঁ।